পুহ মাহত জুইৰ শেক লৈ বহি আছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ যোৰহাটৰ উত্তৰ প্ৰান্তত স্থিত ঔপনিৱেশিক সময়ৰ পৰা অতিকে গুৰুত্বপূৰ্ণ এখন ঠাই বাহনাৰ কেতবোৰ ইতিবৃত্ত। আচলতে স্বৰ্গদেউ প্ৰতাপ সিংহই হস্তিনাপুৰ প্ৰতিষ্ঠা কৰিবলৈ মনস্থ কৰি হাতীশালৰ পৰা নগা পাহাৰলৈকে এটা গড় নিৰ্মাণ কৰিছিল। সেই গড়টো আছিল হাতীগড়। সেই হাতীগড়টো নিৰ্মাণ কৰিবলৈ এই বাহনা অঞ্চলৰ পৰাই বাঁহ নিছিল বুলি প্ৰবাদ আছে আৰু বাঁহ নিছিল বাবেই বাঁহ যোগ অনা ইজুকেলটো বাহনা হৈছিলে বুলি কোৱা হয়। আজি কিছুদিনৰ আগতে অসমৰ নতুন প্ৰজন্মৰ কোনোবা এজন ইউটিউবাৰে কৈছিলে বোলে ব্ৰিটিছৰ সময়ত কিবা বাঁহ আনিছিলে সেইকাৰণে এই অঞ্চলটোৰ নাম বাহনা হ'ল। সেইটো নহয় বুলি মই তেওঁক কৈছোঁ, শুধৰাই দিছোঁ আৰু তেওঁক এটা অনুৰোধ জনাইছোঁ যে বুৰঞ্জীগত যিবোৰ তথ্য সেই তথ্যখিনি শুদ্ধ ৰূপত উপস্থাপন হ'ব লাগে। এই ইউটিউবাৰসকলে অসমৰ প্ৰেক্ষাপটত যিখিনি ভিডিঅ' বনায়, বিশ্ব দৰবাৰত অসমৰ সমাজ সংস্কৃতি আৰু ইতিহাস প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে কেতবোৰ গ্ৰন্থ অধ্যয়ন কৰাটো অতিকে প্ৰয়োজনীয়। কাৰণ শুদ্ধ ৰূপত ইতিহাস জানিলেহে আমাৰ নতুন প্ৰজন্মৰ উপকাৰ হ'ব। আজি মই নিমাতীৰ ইতিহাস সম্পৰ্কে কিছু খতিয়ান দাঙি ধৰিম। নিমাতী ঘাট সকলোৰে চিনাকি এটা নাম। সেই নিমাতীৰ যি ঐতিহ্য, সেই ঐতিহ্যৰ কথা আলোচনা কৰিবলৈ যাওঁতে এটা কথা উল্লেখ কৰিব লাগিব যে ব্ৰহ্মপুত্ৰ এসময়ত লখিমপুৰ জিলাৰ বুঢ়ীখুটি, মৰিধলৰ নিম্ন অংশ, জীয়াঢল আৰু সোৱণশিৰিয়েদি প্ৰবাহিত হৈ গৈছিল। আনকি সপ্তদশ শতিকালৈকে লুইতখন চাৰিকৰীয়া নদীয়েদি খেৰকটীয়া খুটি হৈ সোৱণশিৰিৰে লগ লাগি মাজুলীৰ ওপৰেদি বৈ গৈছিল। মাজুলীৰ দক্ষিণৰ নৈবিলাক অতীজৰ পৰাই এই অঞ্চলটোৰ আৰ্থ-সামাজিক জীৱনৰ উন্নতিৰ আৰু অৱনতিৰ কাৰক হৈ পৰিছে। জয়ধ্বজ সিংহৰ দিনত মিৰ্জুমলাৰ আক্ৰমণৰ সময়ত মাজুলীৰ নাম মাজালী হিচাপে উল্লেখ কৰা হৈছে। এই তুংখুঙীয়া বুৰঞ্জীত মাজালীৰ নাম উল্লেখ আছে। আৰু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে দক্ষিণপাট সত্ৰৰ এখন তাম্ৰলিপিত মাজুলী ব্ৰহ্মপুত্ৰখন দক্ষিণপাট সত্ৰৰ উত্তৰ পাৰেদি ব্ৰহ্মপুত্ৰখন বৈ গৈছে বুলি কৈছে। ইয়াৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ বৰ্তমানৰ যি গতিপথ, সেই গতিপথ অতীজত একেই নাছিল। ডক্টৰ বেদ চাহাবে উল্লেখ কৰা মতে স্বৰ্গদেউ চুকাফাই টিপামৰ পৰা চৰাইদেউলৈ আহোঁতে প্ৰথমে টিপামৰ পৰা হাবুঙলৈ দিহিঙেদি ভটিয়াই গৈ লুইত পাইছিল। পাছত দিহিঙেদি আকৌ উজাই আহি দিখৌৱেদি উজাই চাৰিং, শিমলুগুৰি আৰু চন্তক পাই শেষত চৰাইদেউত ৰাজধানী পাতিছিল। লুইতৰ পৰা দিহিঙেদি উজাই দিখৌত সোমোৱা মানে সেই সময়ত দিহিংখন লুইতৰ উপনৈ আৰু দিখৌখন দিহিঙৰ উপনৈ আছিল বুলি ধাৰণা কৰিব পাৰি। তেতিয়া দিহিংখন লুইতৰ সমান্তৰালকৈ বৈ গৈ মাজুলীৰ পশ্চিমত লুইতত পৰিছিলগৈ। বৰ্তমান নিঘৃটিং নামৰ
ঠাইখন এই নেঘেৰিটিং শিৱদৌলৰ কাৰণে বিখ্যাত নেঘেৰিটিং নামৰ ঠাইখন দিহিং নৈৰ দক্ষিণ পাৰে আছিল। এই ঠাইতে দিহিঙৰ পাৰতে অষ্টম কি নৱম শতিকাত এটা শিলৰ শিৱ মন্দিৰ আছিল। সেই মন্দিৰৰ ভাস্কৰ্য খণ্ড খণ্ড শিলাখণ্ডবোৰ এতিয়াও অনাদৃতভাৱে পৰি আছে। এইটো ডক্টৰ বেদ চাহাবে কৈছিলে। কালক্ৰমত 1750 খ্ৰীষ্টাব্দৰ কাতি মাহত অহা এক প্ৰবল বানপানীত লুইত দক্ষিণ ফাললৈ ঢাল লৈ বৰ্তমানৰ দিহিং মুখৰ ওচৰত দিহিঙৰ লগ লাগিল। দিহিং ভাগি লুইতত পৰি লুইত দক্ষিণ বাহিনী হ'ল বোলা ঘটনাটো কোন বছৰত ঘটিল সেই বিষয়ে মতানৈক্য আছে যদিও লোকগীতত এই ঘটনা এই বুলি থাকিল। লোকগীতত কিদৰে বৰ্ণনা আছে? লুইতে এৰিলে লুইতৰে খুটি দিহিঙে এৰিলে কুল। এই যে কথাখিনি আমি উল্লেখ কৰিছোঁ এইখিনি ডক্টৰ বেদ চাহাবৰ টোকাত আছে, পিটাৰ বেদৰ টোকাত আছে, জন পিটাৰ বেদ। আৰু নিমাতীৰ সম্পৰ্কে কিবা আছে নেকি সেই সম্পৰ্কে আমি যদি ইতিহাসৰ বুকুত খুচৰি চাওঁ তেতিয়া দেখিম যে নিমাতী অঞ্চল যোৰহাট মহকুমাৰ উত্তৰ সীমাত চাৰিগাঁও মৌজা আৰু হেজাৰী মৌজাৰ উত্তৰ অংশই চুই আছে। 1822 খ্ৰীষ্টাব্দৰ জুন মাহত বাৰ্মী সেনাপতি মিহিমাহা তিলুৱাৰ সৈতে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ শেষ ৰণখন হৈছিল নিমাতীৰ পৰা ভটিয়াই 8-9 কিলোমিটাৰ দূৰৰ মহগড় খুটিৰ ওচৰত। মহগড় খুটি এটা বিখ্যাত খুটি। এই খুটিৰ সম্পৰ্কে বিভিন্ন ইতিহাসত উল্লেখ আছে। আৰু অসমৰ বেলিমালৰ বুৰঞ্জী অৰ্থাৎ আহোম ৰাজতন্ত্ৰৰ শেষ পৰ্যায়ৰ বুৰঞ্জী এই মহগড় যুঁজতে শেষ হৈছে বুলি ক'ব পাৰি। 600 বছৰীয়া আহোম ৰাজত্বৰ বেলিমাৰ হৈছিল ইয়াতে। আৰম্ভ হৈছিল ব্ৰিটিছ শাসিত পৰাধীন অসমৰ নতুন ইতিহাস নতুন অধ্যায়। এই যে নতুন ইতিহাস নতুন অধ্যায় আৰম্ভ হ'ল তাৰ সমান্তৰালভাৱে নিমাতীৰ যি অৰ্থনৈতিক গুৰুত্ব সেই গুৰুত্বৰো পথ পৰিৱৰ্তন ঘটিছিল। কাৰণ ঔপনিৱেশিক স্বাৰ্থত উজনি অসমত আৱিষ্কৃত হোৱা কয়লা, খাৰুৱা তেল আৰু চাহ কলিকতালৈ পৰিবহণ কৰিবলৈ যি কলিকতালৈ নাও সেৱা আৰম্ভ হৈছিল সেই সেৱাই নিমাতী অঞ্চলটোক চুই গৈছিল। ইয়াত উল্লেখ আছে যে 1885 খ্ৰীষ্টাব্দত পোনপ্ৰথমবাৰৰ বাবে ৰেল আলি নিমাতীত বন্ধোৱা হ'ল। যোৰহাটৰ পৰা ককিলামুখলৈ যাক কোৱা হৈছিলে JPR যোৰহাট প্ৰভিন্সিয়েল ৰেলৱে। পিছত গোহাঁইগাঁও ৰেল ষ্টেচনৰ পৰা নিমাতীলৈ এই আলি বঢ়াই দিয়া হ'ল। পিছত গোহাঁইগাঁৱৰ পৰা এই নিমাতীলৈ ৰেল আলিটো সম্প্ৰসাৰণ কৰা হৈছিল। আনহাতে ব্ৰহ্মপুত্ৰৰ বুকুত ভাপ জাহাজ চলোৱাৰ বাবে যি দুটা বেচৰকাৰী কোম্পানী গঠিত হৈছিল তাৰে এটা কোম্পানীয়ে 1860 খ্ৰীষ্টাব্দৰ পৰা কলিকতা বন্দৰৰ পৰা ডিব্ৰুগড়লৈ জাহাজ চলোৱাৰ ব্যৱস্থা কৰিবলৈ বাণিজ্যিক আৰু যাত্ৰীবাহী জাহাজৰ প্ৰবন্ধ কৰিছিল। আৰু এটা সময়ত দ্বিতীয় মহাসমৰৰ যি যুদ্ধৰ দাদামা চলিছিল সেই দ্বিতীয় মহাসমৰৰ সময়ত নিমাতী হৈ পৰিছিল গুৰুত্বপূৰ্ণ বাণিজ্যিক স্থল। এটা ঘাটলৈ নিমাতী পৰ্যবেক্ষিত হৈছিল। এটা গুৰুত্বপূৰ্ণ বাণিজ্যিক অৱস্থানলৈ নিমাতী পৰ্যবেক্ষিত হৈছিল। 1942 খ্ৰীষ্টাব্দত যোৰহাট নগৰৰ পৰা নিমাতীলৈ চাৰিগাঁও মৌজাৰ মাজেৰে ব্ৰিটিছে যোৰহাট যিটো নিমাতী পথ সেই পথটো নিৰ্মাণ কৰিছিল। আনহাতেদি 1905 চনত ৰংদৈ দাহিপুৰৰ পৰা ককিলা নদীৰ দক্ষিণ পাৰেদি মৌগড় খুটিলৈকে ককিলামুখলৈকে মাথাৰি এটা বন্ধোৱা হৈছিল। এই যে ককিলামুখ অঞ্চলত সেই মথাৰিটো বনোৱা হৈছে, ৰেলৱে এটা ষ্টেচন গঢ়ি উঠিছে লাহে লাহে। সেই ৰেলৱে ষ্টেচনটোৰ নাম আছিলে বৰঘোপ। আৰু এই বৰঘোপ ৰেলৱে ষ্টেচনটো দ্বিতীয় মহাসমৰৰ সময়ত আটাইতকৈ এক গুৰুত্বপূৰ্ণ পৰিবহণ ব্যৱস্থাৰ উপকৰণলৈ পৰ্যবেক্ষিত হৈছিলে। ব্ৰহ্মপুত্ৰত জাহাজ চলাচলৰ লগে লগে এসময়ত ককিলা নদীয়েদি সৰু সৰু মালবাহী জাহাজ আহি ৰংদৈ চাৰিআলিৰ পূবত লাহদৈগড়ৰ ওচৰত লাগিছিলহি। ইয়াত জাহাজ কোম্পানীৰ কেইবাটাও গুদাম আছে। এই ভিডিঅ'টো যিসকল যোৰহাটবাসীয়ে চাব, যিসকল আমাৰ অঞ্চলবাসীয়ে চাব
তেওঁলোকে হয়তো ইতিহাসৰ এই অধ্যায়সমূহ বিচাৰি উলিওৱাৰ কাৰণে চেষ্টা চলাব। কিন্তু অতি দুখৰ কথা, কালৰ কুটিল সোঁতত এই ইতিহাসবোৰ লাহে লাহে নাইকিয়া হৈ গৈছে। ইয়াত আমি এটা উল্লেখ কৰিব খুজিছোঁ কেনেকৈ ব্ৰহ্মপুত্ৰই নিজৰ স্বভাৱ চৰিত্ৰ সলাইছে, নিমাতীৰ ওপৰত ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে, সেই সম্পৰ্কে ইয়াত আলোকপাত কৰিছোঁ ঔপনিৱেশিক সময়ত। এতিয়া ক্ৰমাৎ দ্বিতীয় মহাযুদ্ধৰ পিছত ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি হ'ল আৰু যি ককিলামুখৰ ৰেল ষ্টেচন আছিলে, যি জাহাজ ঘাট আছিলে, যাৰ যোগেদি মাজুলীৰ কমলাবাৰীলৈ ব্ৰিটিছে জাহাজ চলাইছিলে, সেই অঞ্চলসমূহ লাহে লাহে নদীখনৰ গৰাখহনীয়াত জাহ গ'ল। 1912 খ্ৰীষ্টাব্দত বৰ্তমানৰ হাতীশালৰ পৰা পোনে পোনে উত্তৰলৈ 4-5 কিলোমিটাৰ দূৰত ৰেলৰ আৰু জাহাজৰ সুন্দৰ যোগাযোগ ব্যৱস্থা আছিল। এতিয়া যিখন নিমাতী থানা আছিল সেইখন 1990 চনলৈকে আছিলে বুলি ইয়াত উল্লেখ আছে, এই তথ্যটো উল্লেখ আছে। আৰু এই থানাখনৰ পৰা 3-4 কিলোমিটাৰ দূৰত আছিল নিমতলা ঘাট। নিমতলা ঘাট, নিমাতী আলিৰ পৰা নিমতলা ঘাটলৈকে এই অঞ্চলটোত 100 ঘৰ মানুহৰ, কুমাৰ মানুহৰ এখন গাঁও আছিলে, নিমাতী কুমাৰ গাঁও। বৰ্তমান যিটো মথাউৰি আছে বৰ্তমান, সেই নিমাতী কুমাৰ গাঁওখন সেই মথাউৰিটোৰ ওচৰে পাজৰে আছে। কিন্তু তেতিয়া যিটো ছিষ্টেম আছিলে, তেতিয়াৰ যি ভৌগোলিক লোকেশ্যন আছিলে সেইটো সম্পূৰ্ণ বেলেগ আছিলে। আনহাতে ককিলা নদীৰ ওপৰত সজা লোহাৰ দলংখন 1942 চনত এখন সজা হৈছিলে, সেই দলংখন পাৰ হৈ নিমাতী জাহাজ ঘাটলৈ আৰু দক্ষিণ ফাললৈ 2টা শাখাৰ ৰেলপথ আছিল, যিটো বৰ্তমান নিশ্চিহ্ন। আৰু এতিয়া যদি কোনোবাই এখন পুৰণি ৰেলৰ দলং বিচাৰি যায়, তেতিয়া বৰ্তমান যিখন ইয়াত যিখন অমৰাৱতী বৃদ্ধাশ্ৰম আছে, সেই অমৰাৱতী বৃদ্ধাশ্ৰমখন পাৰ হৈ এখন ৰেল গেট নহয়, ৰেলৰ এখন দলং আছে। আৰু সেই ৰেল আলিটো ঐতিহ্য বৰ্তমান তাত পোৱা যায়। কিন্তু সেই ঐতিহ্য বুলিবলৈ কোনো তাত নাই, দলংখনে কেৱল ইতিহাস সোঁৱৰাই। যি কি নহওক, 1947 চনত যিটো ৰেল আলি আছিল, সেই ৰেল আলিটোৰ 3 কিলোমিটাৰ উত্তৰেদি ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছিল। 1950 চনত ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি হৈছিল, কাৰণ 1950 চনৰ ভূমিকম্পই ব্ৰহ্মপুত্ৰৰ গতিপথ সলাই দিছিল। আৰু তীব্ৰ বিপৰ্যয়ৰ মাজত 1962 চনত সেই যে ভিতৰ ককিলাৰ কুমাৰ গাঁওখন আছিল, সেইখন সম্পূৰ্ণভাৱে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছিল। এই যে নদীয়ে ভঙা পতা কৰা খেলটো আৰম্ভ হৈছিল, সেই খেলটো, এখন খেল বুলিয়ে কৈছোঁ, সেই খেলৰ বলি হৈছিল সেই স্থানীয় লোকসকল। 1978ত নিমাতী ঘাটত যি জাহাজ কোম্পানী আছিল, সেই জাহাজ কোম্পানী সম্পূৰ্ণভাৱে উঠি গৈছিল। আৰু কি হৈছিল যে 1988 চনত হোৱা এটা বানপানীত ৰংদৈ ককিলা মথাউৰিৰ যিটো ভগনীয়া গাঁৱৰ মূৰত সেইটো আছিলে, গোহাঁই সেই ফালেদি পানীধাৰ আহি ৰেলৰ আলিটো সম্পূৰ্ণভাৱে ছিঙি লৈ গৈছিল। আৰু সেই যে ছিঙি লৈ গৈছিল, তাৰ ফলত ৰেলৰ যি ব্যৱস্থা আছিল, যি মিটাৰ গেজ ৰেলৰ যি ব্যৱস্থা আছিল, সেয়া সম্পূৰ্ণভাৱে জুতি পৰিছিল। হাতীশালৰ ওচৰত য'ত ককিলা নদীৰ সৈতে শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ সোঁত লগ লাগিছে, সেইফালেদিও আমাৰ নিমাতী ঘাটৰ বাণিজ্যিক ব্যৱস্থাপনা পৰিচালিত হৈছিল যদিও এতিয়া সেই অঞ্চলবিলাকৰ কোনো চিন মুকাম নাই। গতিকে ইতিহাসৰ পাতত যদি আমি নিমাতীৰ ঘাটৰ কথা চাওঁ, তেতিয়া আমি এটা কথা আকৌ উল্লেখ কৰিব লাগিব যে মৌংগৰ যুদ্ধ ঔপনিৱেশিক শাসকসকলে নিমাতীৰ বাণিজ্যিক গুৰুত্ব উপলব্ধি কৰি নিমাতীৰ যোগেদি যোৰহাটৰ মৰিয়নি হৈ
যোৰহাট হৈ মৰিয়নি হৈ যি ৰেল ব্যৱস্থা ৰেল সেৱা আৰম্ভ কৰিছিল সেই সেৱাই সমসাময়িক অৰ্থনৈতিক যি কাঠামো সেয়া মজবুত কৰিছিল ৰেলৰ লগত জড়িত বহু ঘটনা আছে সেই ঘটনাৰ সম্পৰ্কে কেতিয়াবা আলোচনা কৰিম আজিলৈ ইমান নমস্কাৰ